नेजिबाथि एमेन्डमेन्ट बिला पास जागोन। सेजौ नेजिबाथि एमेन्डमेन्ट बिला पास जायोब्ला बिटिसिआव गोदान बिसायख'थि जागोन नामा? साख्रिनि मुङाव बिटिसि खुंथाया सिगिसक खालामनानै रां लानायनि अजद। बिटिआरनि बारग' सीएम आरो राज्यसभानि एमपि प्रमद बर' बिथाङा फोरमायदों दि खौरां बिजोंनि गेजेरजों 2020 मायथाइनि 27 जानुवारि बिटिआर गोरोबथानि बायदियैनो मोनफ्रोमबो दफाखौ मावफुंनांगोन आरो बेखौ मावफुंनो हायै जेबो खोथा गैया होननानै बुङो। लोगोसेनो 125 एमेन्डमेन्ट बिलखौ जानो गोनां फैगौ पार्लियामेन्टआव पास खालामनो थाखाय भारत सरकारखौ नारसिनगासिनो आरो बेनि थाखायबो खामानि मावगासिनो दङ होननानै फोरमायो। 125 एमेन्डमेन्ट बिला पार्लियामेन्टआव पास जायोब्ला थारैनो बिटिसिआव भट बियाब जानायनि गेजेरजों बिसायख'थि जानायनि सम्भावना दङ। लोगोसेनो बे बिला पास जायोब्ला बिटिसिखौ लानानै मोनसे 6 सिडुल काउन्सिलनि थाखाय मोजां जागोन रांखान्थि आरो जौगाथायनि खामानि मावनो थाखाय। जितु 10টা 6 सिडुल काउन्सिल আছে এই কাউন্সিল কিছুমান কাউন্সিল 1952 চনতে গঠন হোৱা কিছুমান কাউন্সিল পিছত গঠন হোৱা কিন্তু যিখিনি ক্ষমতা 6 সিডুলৰ দ্বাৰা তাত দিয়া আছে তাত কিছুমান ক্ষমতা নাই যিখিনি অত্যন্ত দৰকাৰ। ইয়াৰ ভিতৰত এটা হল ফাইনেন্সিয়েল পাৱাৰটো নাই। এতিয়া ফাইনেন্সিয়েল পাৱাৰ বা হোম পাৱাৰ এতিয়া হোমটো দিব নোৱাৰে বেলেগ কথা কিন্তু ফাইনেন্সটো দিব পাৰে। ইয়াৰ কাৰণে প্ৰভিজন আছে আৰু ইয়াৰ বাহিৰে আজি কাউন্সিলটো ষ্ট্ৰং কৰাৰ কাৰণে তাত ডিফেকশ্যন লবিলাক নচলে আৰু বহুতখিনি তাত মানে প্ৰভিজনছ আছে যিখিনি তাত কাৰেকশ্যন কৰিব পাৰে। তো সেইখিনি কৰিবৰ কাৰণে 125 এমেণ্ডমেণ্টটো বিচৰা হৈছে আৰু 2019 চনৰ 6 ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ সেইটো টেবল কৰা হৈছিলে। ইয়াৰ পিছত ডিবেটো হোৱা নাই, পাছো হোৱা নাই, কেনচেলো হোৱা নাই। চ' ৰাজ্যসভাত সেইটো আমি আহি থকা যিটো পাৰ্লিয়ামেণ্ট ছেশ্যন হ'ব তাত আমি সেইটো প্ৰেছাৰ দিম আৰু অলৰেডি নেশ্যনেল লিডাৰশ্বিপৰ লগত আমি কথা পাতি আছোঁ। লোকসভাৰ এমপি আৰু মই আৰু আমাৰ বিভিন্ন প্ৰজাতি দল আমি ইতিমধ্যে লগ কৰি আছোঁ আৰু আমি লোকসভাতো আমি চেষ্টা কৰিম ৰাজ্যসভা লোকসভা দুইটাতো যে বিলটো আহিব লাগে কাৰণ এটা চুক্তি কৰাৰ পিছত চুক্তি ৰূপায়ণ কৰাটো গভৰ্ণমেণ্টৰ দায়িত্ব। চুক্তিটো কৰি উঠি হাত ধোৱাটো গভৰ্ণমেণ্টৰ দায়িত্ব নহয়, তেতিয়া সমস্যা হৈ ৰৈ থাকিব। फारसेथिं राज्यसभानि एमपि प्रमद बर' बिथाङा बुंबावो दि थांनाय 5 बोसोरनि खुंथायाव थानाय समावनो 3rd ग्रेडनि आनजाद खुंनानै रिजाल्टखौबो होना दोनबाय। बेखौ भाइबा लानानै होनोनो हायासै नाथाय बेनि सोलाय सिगिसक खालामनानै आथिखालनि हाग्रामा महिलारिनि खुंथाया फैसा लानायनि बाथ्रासो सानदों होननानै बुङो। लोगोसेनो एमपि प्रमद बर' बिथाङा रोखा खालामबावदों दि थांनाय 5 बोसोराव जेसेबां साख्रि होबोदों गासैबो रांखान्थिनि गनायथि मोनजोबखानायसो होननानैबो बुंथियो खौरां बिजोंनि गेजेरजों। চাকৰি ৰেগুলাৰ নহয়, ৰেগুলাৰ চাকৰি দি গৈছোঁ আমি। তাত আমাৰ ফাইনেন্সিয়েল চেংচনৰ পৰা চব আছিলে, এইটো ফৰেষ্টে হওক PNRD হওক, কিন্তু তেখেতসকলে সেইটো অলপমান মানসিক কষ্ট দি পেলাই যিসকলে চাকৰিটো পাইছিলে সেইটোতো কিবা UPPL BPF বা BJP বা কোনোবা কংগ্ৰেছবোৰে নাছিলে, সেই কাৰোবাৰ সন্তান আছিলে, কাৰোবাৰ ল'ৰা আছিলে, তেখেতে ছিষ্টেমত মানে ইণ্টাৰভিউ দি চাকৰিবিলাক পাইছিলে। কিন্তু এতিয়া শুনিবলৈ পাই দুখ লাগিছে যে সেই সকলক মানে অলপমান ভয় ভীত কৰাই পেলাই অলপ টকা পইচা খোৱাৰ মাথা মাৰি আছে। মোক কোনো কণ্ট্ৰেকচুৱেল চাকৰি দিয়া নাছিলোঁ। 99ক আমি ৰেগুলাৰ কৰিছিলোঁ, 6 মান টেটৰ চাকৰিটো ৰেগুলাৰ কৰিছিলোঁ আৰু ফৰেষ্ট PNRD বিলাকত চাকৰি হৈছিলে আৰু 3rd গ্ৰেডৰ কাৰণেও ৰিজাল্টটো ডিক্লেয়াৰ কৰা আছে। খালি তেখেতসকলে ভাইভা দি পেলাই ল'ব লাগে। এটা চৰকাৰে কৰা কামটো আনটো চৰকাৰে সেইটো যিটো তেখেতসকলে ভুল বুলি ক'ব বিচাৰিছে এইটো চৰকাৰী ইথিক নহয়। হয়, কাৰোবাৰ ভুল হৈছে যদি ভুল আঙুলি দেখাব লাগিব, কিন্তু আমি ফাইনেন্সিয়েল চেংচন লৈ চবকুচ লৈ পেলাই খুব ছিষ্টেমেটিকেলি কামবিলাক কৰি আহিছোঁ। গতিকে যিটো শুনিছোঁ মই এইটো অতি দুৰ্ভাগ্যজনক আৰু দুখীয়া পৰিয়াল যিসকলে চাকৰি বাকৰি পাইছিলে সেইসকলক এতিয়া কোনোবাই যদি টকা পইচা বিচাৰি জোৰ জুলুম কৰে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু একো নাথাকিব।